নমস্কাৰ গুড মৰ্নিং সকলকে পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু স্পেশালি আজি ভিডিঅ'টোত গৈ আছো বিয়া খাবলৈ বিয়া মানে কাজিনটোৱে বিয়া পাতিছিলে বিয়া নহয় একচুৱেলি ঘৰ উঠা সব পলুৱাই আনিছিলে তাৰপৰা আজি ঘৰ উঠা আছে সো যাওঁ ধুনীয়াকৈ ওলাই মেলি ললো এতিয়া কাজিনটো ঘৰত যাওঁ তাৰপৰা আমাৰ গাঁৱতে তাৰপৰা গৈ পিনে তাৰ লগত ছোৱালী ঘৰত যাব লাগিব সো আজি দেখাই আছো বিয়াখনৰ বিষয়ে কি কি কৰে নিয়ম নীতি সেইবিলাক সকলোবিলাক দেখাম সাইড কৰি ভিডিঅ'টো দৱা ঘৰ আহি পাই গ'লোহি আৰু এইফালে আগত দৰা গাড়ী সজাই থৈছে ধুনীয়াকৈ পুৰা ফুল দি মেলি একেবাৰে দৰা গাড়ী ৰেডি ইনোভা আৰু এইফালে দৱাৰ লগত আৰু দুখন গাড়ী যাব আৰু আমি যাম এইফালে এইখনত ট্ৰেভেলাৰ আৰু এইফালে দৱা কইনা ৰেডি অলমষ্ট যাবলৈ হৈ গৈছে আৰু এয়া আমাৰ কইনা আৰু এইফালে আমাৰো যাত্ৰা আৰম্ভ হৈ গ'ল কইনা ঘৰলৈ আমি ট্ৰেভেলাৰত গৈ আছোঁ বাকী দৰা কইনা আগত গৈ আছে আৰু এইফালে ভিতৰত সিহঁতৰ বিহু নাচ উৎপাত আৰু বেছি সময় নাই অলমষ্ট পামগৈ আৰু কিছু সময় পাছত আৰু এইফালে তাহাঁতৰ নাচ চলি আছে আৰু ফাইনেলি আহি আমি কইনা ঘৰ পাই গ'লোহি কইনা ঘৰ নাহৰকটীয়া ৰাঙলী পথাৰৰ ওচৰত এবাৰ শংকৰ সংঘ য'ত অধিৱেশন হৈছিলে তাৰ ওচৰতে আৰু এইফালে শৰাই এক্সচেঞ্জ হৈ আছে দৰা ঘৰৰ পৰা এখন শৰাই আনে কইনা ঘৰৰ পৰা এখন শৰাই দিয়ে দুইখন শৰাই ইয়াত এনেকৈ এক্সচেঞ্জ কৰে জাষ্ট এটা নিয়ম আৰু আৰু এইফালে এয়া আমাৰ দৰা কইনা আৰু লগতে এয়া দৰা ধোৱা এতিয়া দৰা কইনাক ভৰি ধুৱাব ইয়াত এয়া কইনাৰ ভাইক আৰু ভনীয়েকে ইয়াত ভৰি ধুৱাব আৰু এইফালে ইয়াৰ দৰাই ভৰি ধুৱাই দিয়াৰ কাৰণে ভাইকক কিবা এটা দিছে বা পইচা এটা দিয়া আৰু এইফালে ইয়াৰ কইনাৰ ঘৰৰ পৰা কইনাৰ ভাই ইয়াৰ দৰাক আঙুঠি এটা গিফ্ট হিচাপে পিন্ধাইছে এইফালে দৰা কইনাক ধৰি ভিতৰলৈ লৈ গ'ল এতিয়া আমিও সোমাই যাওঁ ভিতৰলৈ আৰু ভিতৰত সেয়া দৰা কইনা বহিলেহি আৰু ইয়াৰ সন্মুখত আমাৰ সমাজৰ ভকতসকল আছে আৰু এইফালে সন্মুখত দৰা কইনা চ' ফাইনেলি আহি পাই গ'লো আমি দৰা ঘৰ আমি গোটেইগাল মানুহ আজি আকৌ ফটোগ্ৰাফাৰ আৰু এইফালে ইয়াত ভকতসকল বহি আছে এফালে কইনা ঘৰৰ ভকত আৰু এফালে দৰা ঘৰৰ ভকত আৰু সন্মুখত এয়া দৰা কইনা বহি সেৱা অসমীয়া বিয়া বুলি ক'লে এতিয়া কেইবা প্ৰকাৰো আছে বিয়া বিশেষকৈ এইখনত একচুৱেলি আমাৰ সমাজৰ ভকতসকলক সাক্ষী কৰি দৰা কইনাই মূৰ দোৱাই বা সেৱা কৰি পিনে ছোৱালীজনীক বিয়া কৰি অনুসৰণ যদি বিয়া পাতি আনে তেতিয়া এই নিয়মটো থ্ৰুৱেদি কৰিব পাৰে নহ'লে যদিও পলুৱাই আনে পাছত ঘৰ উঠা পাতি এনেকৈ ধৰে ভকতসকলৰ আগত সেৱা জনাই এনেকৈ বিয়াখন সম্পূৰ্ণ কৰিব পাৰে ইয়াৰ উপৰি এতিয়া অসমীয়া সমাজত হোমপোৱা বিয়া আছে বা চকলং বিয়া আছে এনেকৈ আৰু কেইবা প্ৰকাৰৰ বিয়া সেইফালে দৰা কইনাৰ নিয়ম নীতি চলি আছে আৰু এইফালে আমাৰ খানা খাবলৈ মাতিলে খানাটো খাই লওঁ আৰু এইফালে খানাত দাইল ভাত নিৰামিষ চব্জি এইফালে কিবা বেগেন ফ্ৰাই দিলে নেকি ৰঙালাও ফ্ৰাই আৰু মাছ মাংস কিবা আছে খাই হৈ গ'ল ভাত খালোঁ তামোল খালোঁ খানা কেনেকুৱা লাগিলে খানা আজি মজা তোৰ কেনেকুৱা খানা খানা ঠিকেই লাগিলে খানা ভালে বনাইছে মজা লাগিছে মাংস নাই মাছ দিছিলে যদিও ভালে হৈছে আৰু এইফালে দৰা কইনাৰ নিয়ম নীতি হৈ যোৱাৰ পিছত এয়া দৰাৰ আলহীৰ লগত চিনাকি পৰ্ব চলি আছে দৰাই লাজ কৰিছে আৰু এইফালে আমাৰ কইনাও চিনাকি পৰ্বত পূৰা বিজি আৰু এইফালে কইনাৰ ওচৰত দৰাও আহি গ'ল দৰা কইনাৰ লগতে ৰৈ দিয়া আৰু
নাই যোৱা ইয়াতে আছিলে ঘৰত আৰু ফাইনেলি শেষত গৈ দৰা কইনাই ভাতটো খাবলৈ সময় পাইছেগৈ চান্স পাইছেগৈ দিনটো খোৱা নাই তো ভালকৈ খাই লওক আৰু এইফালে দৰা ধৰা মেকআপ চলি আছে একদম ধুনীয়াকৈ ভাতটো খুৱাই লোৱাৰ পাছত এতিয়া পূৰা লাগি গ'ল আৰু দৰা ধৰাক জোকাবলৈ এইটো তেনেকুৱা কোনো নিয়ম নহয় জাষ্ট দৰাৰ লগত অলপ ধেমালি কৰে আৰু এইফালে দৰা ধৰা আকৌ মানে ভালকৈ লৈছে আৰু আৰু ফাইনেলি অৱশেষত সকলোবিলাক শেষ হ'লগৈ আৰু এতিয়া কইনা ঘৰৰ পৰা বিদায় ল'ব হ'ল এইফালে আকৌ গাড়ীখনত দৰা গৈছে আৰু পাছত এইফালে আমি সকলোকে বাই বাই আৰু বাই বিয়া শেষ এতিয়া আমি গৈ আছোঁ গোটেইকাল ঘৰলৈ যাওঁগৈ আগত দৰা গাড়ী গৈ আছে পাছফালে আমিকেইটা আগত ভণ্টি আছে যাওঁগৈ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ